Welcome to Pinky Official. Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আজি ভিডিওটো বিছনাৰ পৰা ষ্টাৰ্ট কৰিলো একে ৰাতিপুৱা আৰু আজি এটা বিশেষ দিন হয় সেইকাৰণে মানে ব্লগটো ষ্টাৰ্ট কৰিছো তেনেহলে চাই থাকিব আৰু আপোনালোকৰ ইফালে ওয়েদাৰ কেনেকা আমাৰ ইয়াত একেবাৰে পুৰা বৰষুণ দি আছে বাৰিষা দিন ষ্টাৰ্ট হৈ গল হে আৰু এজনী ইফালে চাই আৰু মই আৰু এজনী গল ইফালে তেনেহলে ব্লগটো কন্টিনিউ কৰো বলক এতিয়া উঠি পেলাই আৰু লগ পাই আছো আৰু বিশেষ দিনটো হৈছে যে আমাৰ টিকলি কিমে আজি স্কুল যাবানে তাই আজি স্কুল যাব আৰু আজি হল 1 এপ্ৰিল ইউটিউব তো থাকে এটা কাৰণে ভাল হৈছে যে এইবিলা কিছুমান বস্তু আমি খাসি থব পাৰা হৈছো তেতিয়া মানে কেতিয়া ফিউচাৰত আমি চাব পাৰিম যে নাই তাই এনেকুৱা দিনত স্কুল গৈছিলে তো কাৰণে অলপ ভালো বাৰু আৰু ইয়া আমাৰ টিকলি জনী তাই পুৰা এক্সাইটেড হৈ আছে স্কুল যাবলে মানে দুখু লাগিছে এক্সাইটেডও মই তাই ইমান টিকলি জনী স্কুল যাব তেনেহলে আৰু ব্ৰাছ কৰামগে তাৰ পাছত আৰু লগ পাই আছো তো গাইস এতিয়া মই তাই হেইটো লিখি লৈছো আৰু তাই নামটো হেৰি কৰি দিলো লিখি পেলাই দিলো তাই এইবিলাক কিতাপ আমাৰ কিমৰ এয়া মই দুটাত কভাৰ লগাই থৈছো আৰু লগাব আছে আৰু এয়া ড্ৰয়িং বহি এইটো এক্সাৰসাইজ বুক আৰু এইটো স্কুল আৰু এইটো মাই বুক জেনাৰেল আৰ্টছ এইবিলাক জেনাৰেল নলেজৰ আৰু ফান উইথ ৰাইমছ এয়া হল ৰাইমছৰ আৰু এইটো নাম্বাৰ বুকস 1 2 big small numbers and it is scrapbook and এইবিলাক সব ডেভেলপমেন্ট কিমান হৈছে এইবিলাকৰ ওপৰত লিখিব লাগিব আমি ৰিপোৰ্ট দিব লাগিব এইবিলাক একে সেম এটা আৰু এটো হল কালাৰৰ বুক and এটো হল alphabets for এটো এয়া এইখিনি ইমানখিনি প্লে গ্ৰুপৰ কিতাপ 4খন কিতাপ আছে সম্ভৱ একিটাটো বৰ নালাগে 3 4 এইখিনি তেহাতৰ এইখিনি বুক আছে 1 2 3 4 4খন বুক আৰু এটা এডমিশনৰ আছিলে এটো নহয় আৰু 4খন বুক আছে ইহঁতৰ আৰু মই ফ্লাক্সত নাম লিখিব লাগিব এটো আৰাধ্যা ফ্লাক্স মই নতুনকে লৈছিলো সো মই ইয়াত ফ্লাক্সটোত নাম ধুনিয়াকে লিখি পেলাই চিপকাই ল তাৰ পিছত লগ পাই আছো আৰু এটোটো মই ধুনিয়াকে চিপকাই ললো আৰু ইয়াত পানী বটল আৰু আজি হতক কোনো কিতাপ টিফিন একো দিব দিয়া নাই অকল পানী বটল ওয়াটাৰ বটল আৰু বেগটো দিবলৈ দিছে হেকিটা দি পেলাই হতক নিব লাগিব তাই বাপেকে ব্ৰাছ কৰাই আছে আৰু আৰু তাই আৰু স্কুল জীৱন তাই আৰম্ভ হৈছে এইখিনি আৰু এইখিনি কিতাপ যে ইমানখিনি দিছে মানে এইখিনি ইহঁতৰ প্লে গ্ৰুপৰে হয় প্ৰি নাৰ্সাৰী নহয় প্লে গ্ৰুপৰ দিছে আৰু এইখিনি এতিয়া ইহঁতক খেলাই কৰি শিকাটো দৰকাৰ সেইকাৰণে প্লে গ্ৰুপত কিছুমানে কৈছে অকণ বেছিয়ে হ'ল নেকি কিতাপ ইহঁতৰ হেৰিতে একো তেনেকা নহয় আজিকালি বাইদেউহতে এয়া কি খাই আছা কি খাইছা খোৱা দুজনীয়ে খাই আছে মই ক'ব খোজা কথাটো হ'ল যে আজিকালি ল'ৰা ছোৱালী বহুত আপডেট আমিতো ইহঁতৰ বয়সততো মাৰ কোলাতে আছিলো মই সেইবিলাক একো নাই আমি 3 4 বছৰ 5 6 বছৰ এনেকুৱা সব কিছুমান 6 7 বছৰত স্কুলত গৈছিলে আৰু এতিয়া যেহেতু লাইফ বহুত আগবাঢ়ি গৈছে তেনেকে সন্তান বিলাকো বহুত মানে আপডেট হৈ গৈছে বহুত একদম সিহঁতে মানে আজিকালি নজনা তেনেকা কথাই নাই সকলো জানে আৰু এনেও দিল্লী বা বম্বে এনেকুৱা গুৱাহাটী সাইডতো ল'ৰা ছোৱালীক 2 বছৰ প্লাছৰ পৰা স্কুল দিয়ে
কাৰণে আৰু এতিয়া চব পিনে প্লে গ্ৰুপটো 2 বছৰ প্লাছৰ পৰা দিয়াই হয় যেহেতু আমাৰ আইডিয়া এতিয়া 2 বছৰ প্লাছ হৈ গ'ল তাই 2.5 বছৰ হৈ গৈছে সেইকাৰণে তাইক দিছোঁ আৰু পিছত কম কিহৰ কাৰণে দিলোঁ ইমান সোনকালে স্কুল এইবিলাক এতিয়া তেনেহ'লে ওলাই কৰি ৰেডি চেডি হওঁ গা পা ধোওঁ আৰু লগ পাই গাইজ ভাত কেইটামান খুৱাই দিছোঁ ছোৱালীজনীক তেতিয়াহে স্কুলত গ'লে অকণ মানে ভাতকেইটা খুৱাই দিলে অকণমান শান্তি লাগে আৰু যিয়ে মানে যি নাখাওঁ সেইকাৰণে ভাত কেইটামান খুৱাই দিছোঁ গাইজ এতিয়া নিয়ম অকণ কৰিব এওঁ মোবাইলটো থৈ দিয়া নাপায় নহয় অ' মা মোবাইলটো থৈ দিয়া তাই স্কুলটো চিকুল বুলি কয় আজি মই ভালকে স্কুল যাবা দেই মোৰ কলেজ ভালকে স্কুল যাবা কৃষ্ণ নম কৰিলা দুটাতে কি কৰা আমি পটাপট ওলাও এতিয়া কিবা খাই কৰি লৈ তেনেহ'লে গাইজ আমি ওলাইছোঁ আৰু এতিয়া বাজি আছে 9টা 9 9:30 পোৱাকৈ যাব দিছে আৰু আজি এঘণ্টাই চাগে হেৰি হ'ব নেকি 1 ঘণ্টা নে 2 ঘণ্টা হয় নাজানো 11টা বজাত ছুটি দিব আৰু সেয়াই এয়া বাইদেউহঁত আজি চিভিল ড্ৰেছত যাব দিছে কাৰণ স্কুলৰ ড্ৰেছ এতিয়ালৈকে দিয়াই নাই আৰু বেগ টিফিন একো দিব দিয়া নাই খালি বেগ আৰু লগতে ৱাটাৰ বটল ল'ব দিছে হাই কৈ দিয়া ক'ত যোৱা তুমি স্কুল ভাল লাগিছে যাবলৈ ফূৰ্তি নে ব'লা যিহেতু স্কুলখন এতিয়া টেম্পু দি গ'লে 30 মিনিটমান লাগে তেতিয়াতো মই ডেইলি টেম্পুতে যাব লাগিব কাৰণ চখলা বন্ধাৰ পৰা কলিয়াবৰা মই এতিয়া সিহঁতৰ স্কুলখন দিছোঁ অযোধ্যা কলিয়াবৰত কিডবেদাম চ' সেইকাৰণে অলপ দূৰ হয় এতিয়া চাই থাকোঁ এতিয়া পাম আৰু কলিয়াবৰ পাই গ'লো তিনিআলি অঁ তো অভাৰ ব্ৰিজ বনাই আছে আজি কান্দিবই নে কি কৰে চাব লাগিব আৰু এক্সাইটমেণ্টটো চাই পেলাই নাকান্দে নিচিনা লাগিছে কিন্তু তথাপিও গেৰেণ্টি নাই নহয় সৰু ল'ৰা ছোৱালী কি কৰে এইটো অঁ বাই বেবি মই ইয়াতে বহি বহি তাই চিন্তা কৰি কৰি মই ৱেটিং ৰুমতে বহি আছোঁ যিহেতু পেৰেণ্টছ ৰুম আছে সকলোৱে পেৰেণ্টছবিলাকে আজি ৰৈ আছে কিছুমানে কান্দিও পেলাইছে পেৰেণ্টছে